So hey বন্ধুসকল, welcome back to my YouTube channel. আজি দিক্ষুত আহি আছে ৰঙিয়া ষ্টেচনত, ৰঙিয়া জংচনত। আজি আপোনাক অসমত দেখুৱাইছোঁ ৰঙিয়া জংচনত গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে গধূলি আহিব, এতিয়া পুৱা হৈছে, ৰাতিপুৱা এতিয়া 11:30 বাজিল আৰু গধূলিলৈকে চাই থাকক। ৰাতি দিক্ষুতাক আমি লগ কৰিম, চাওক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ লগে লগে আমি আমাৰ বহু অপেক্ষিত শিল্পী দিক্ষুদা আমাৰ মাজত উপস্থিত হৈছিল। অতি সোনকালে আমাৰ মঞ্চত উপস্থিত হ'ব। নামটো কি তোমাৰ? আমি দিক্ষু শৰ্মাৰ পদযাত্ৰাসমূহ ঠিক কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তাৰে পিছতে দিক্ষু শৰ্মাৰ গীতৰ সহায়ত আমাৰ মৰমৰ পৰ্বত নদীলে দিক্ষুদাৰ বাবে এটি সুন্দৰ চিত্ৰ অংকন কৰি তুলিছে। সেইখন এটা ডাঙৰ হাততালি। ইমান ধৈৰ্য ধৰিছে, মানে পানী পৰি গৈছে, কেবল চেবলবিলাকত গৈ শ্বৰ্ট মাৰিছে, সেইকাৰণে অকণমান টাইম লাগি গৈছে। বেয়া নাপাব তাৰ কাৰণে। কিন্তু যি নহওক, আমাৰ ৰাইজে বিৰাট এনজয় কৰিব, মই জানো, ফূৰ্তি কৰিব। আমাৰ ৰঙিয়া ৰাইজে জানে এই বৰষুণ আমাৰ বাবে আশীৰ্বাদ। এই বৰষুণৰ অলপ সহস্থান কৰিয়ে আজি আমি আমাৰ মৰমৰ শিল্পী দিক্ষু শংকৰ অনুষ্ঠান উপভোগ কৰিম। আমি দিক্ষুক শংকৰ অনুষ্ঠান গঢ়িবলৈ আমি আহ্বান এই মঞ্চত চাব পাৰি দিক্ষুদাই গান উপভোগ কৰিছোঁ আমি সকলোৱে। কি মজা ভিউ, চাওক কি মজা দিক্ষুদাই গান মাৰিছে, চাওক।
এৰোপ্লেনৰ পাইলট ল'ৰাজন বহি আছে মিনিষ্টাৰৰ ষ্টাইলত এৰোপ্লেনৰ পাইলট ল'ৰাজন বহি আছে মিনিষ্টাৰৰ ষ্টাইলত ল'ৰাজন বহি আছে মিনিষ্টাৰৰ ষ্টাইলত ল'ৰাজন বহি আছে মিনিষ্টাৰৰ ষ্টাইলত Mike band batise cantando marise Mike band batise cantando marise Oi nascito caçoli que jodi Babulo nascito caçoli que jodi Kenapa lagi saya baru? Lagi saya Oi nascito caçoli que jodi Bilang ona terlagi তোমালৈ বুলি WhatsApp কৰিলো পৰি গৈ বাপেৰৰ বিহুতি আহিলে Mati mati papai,